প্ৰথমে সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ভোগালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি বিহু বিশেষ গা পা ধুই ধুনীয়াকৈ পাৰাই নোৱাৰাই চাদৰ মেখেলাযোৰ পাক মাৰি ল'লোঁ। তেতিয়াহে ভাল লাগিব। কেনেকুৱা লাগিছে পিছত জনাব দেই। তাৰপাছত দেউতাই ধুনীয়াকৈ জুইকুৰা জ্বলাই দিলে। যিহেতু আজি অগ্নি দেৱতাক সেৱা কৰিব লাগিব, লগতে আমাৰ পৰম্পৰা কিছুমান ৰক্ষাও কৰিব লাগিব। তাৰপিছত আমি অগ্নি দেৱতাৰ ওচৰত সেৱা এভাগ জনালোঁ সকলোৰে শুভ মংগলৰ হকে। তাৰপাছত ইয়াৰ প্ৰসাদ খালোঁ। ডাঙৰজনক সেৱা কৰিব লাগে। মা দেউতা আৰু আমাৰ ঘৰত থকা আন্টিজনীকো সেৱা কৰি ল'লোঁ। তাৰপিছত আমি বিহুৰ চাহ আৰু জলপান একেলগে বহি খালোঁ। আৰু এইখিনিতে ৰ'ব, মনটো ভাল লাগি গ'ল জানেনে। বিহু বতৰ তাতে উপহাৰ। এয়া আমাৰ ঘৰত বাহিৰ থকা আংকালজনে মোলৈ বুলি লৈ আহিছে মালয়েছিয়াৰ পৰা গিফ্ট দুটামান। এয়া এটা শ্ব' পিচ আৰু এয়া টেষ্টি চকলেট। থেংক ইউ দেই। তাৰপিছত লাহেকৈ গধূলিও হ'ল। আমি ভাততো লাগিলোঁ। আজি বিহু ভাত তাতে হাঁহৰ মাংস, মাছৰ তৰকাৰী, পেটু ভাজি, বেঙেনা ফ্ৰাই, চাটনি। এনেকৈ আজি সামৰণি মাৰিলোঁ। বাই।